নমস্কাৰ বন্ধুসকল, কি খবৰ নিশ্চয় ভাল। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আচলতে আজি মোৰ চেনেলটো 10K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে, মানে 10,000। মোৰ মনটো খুবেই ভাল লাগি আছে, কি কৰোঁ কি নকৰোঁ লাগি আছে। আৰু 10K স্পেচিয়েল কিবা এটা কৰোঁ বুলি ভাবিছোঁ, চাবনো কি কৰোঁ। আৰু এতিয়া এইটো চাওক, মোৰ লগত আৰু এজন আছে, সৰু মোৰ ভাইটি, তাৰ চাইকেল চাওক একদম বনাই থৈছে। আৰু যাওঁ দুইটা অলপ ওলাই যাওঁ, ক'ত যাওঁ কি কৰোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে, অলপো স্কিপ নকৰি। গাইছ আহি থাকোঁতে এয়া বাটতে লগৰকেইজনক লগ পালোঁ, চাওক এয়া। আৰু ই বোলে কিবা এটা কয়। আপোনাকে বিতুপন অসমৰ চেনেলটোত আদৰে গ্ৰহণ কৰি লৈছে, গ্ৰহণ কৰি 10K ছাবস্ক্ৰাইবাৰ কৰাই দিলে, তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগলৈ যাতে বিতুপন অসমৰ চেনেলটো আগবঢ়াই নিয়ে আৰু ৱাচ টাইম সম্পূৰ্ণ কৰি মেলি মনিটাইজেশ্যনৰ কাৰণে যাতে আগবঢ়াই নিয়ে, ভালদৰে যাতে এজন ভাল ইউটিউবাৰ হ'ব পাৰে, তাৰ বাবে আপোনাক সকলোৱে ছাপোৰ্ট কৰিব, তাকে আশা কৰিলোঁ। আৰু বিতুপন, তোমাৰ আজি যি 10K ছাবস্ক্ৰাইব হৈছে তাৰ বাবে তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকেও এনেকৈ মৰম দি থাকিব, তাৰে কামনা কৰিলোঁ। চাওক গাইছ, এইবোৰ লগৰবোৰ লৈ মেলি একদম আহি আছোঁ দোকানলৈ, সিহঁতকো কিবা এটা বোলে খুৱাই দিব লাগে। আৰু মই ভাবিছোঁ কিবা এটা মানে কৰোঁ বুলি। কি কৰিম ভিডিঅ'টো চাব, তেতিয়া গম পাব। এইজনলৈ চাওক, পূৰা একদম চাইকেলতো হেলমেট লগাই পূৰা চলাই আছে। कौन है ये लोग? कहां से आते हैं? গাইছ সিহঁতক কিবা কিবি খুৱাই দিলোঁ, চিপছ এটা এটাকৈ খুৱাই দিছোঁ নিজৰ সামৰ্থ্য অনুযায়ী। আৰু এইফালে বেগত কিবা কিবি অলপ আনিছোঁ, কি আনিছোঁ দেখুৱাম বাৰু, চাই থাকিব। আৰু ক'লৈ নিওঁ সেইবোৰো চাব, দেখুৱাম আপোনালোকক। চব চিপছ পালি আজি 10K ছাবস্ক্ৰাইবাৰ হৈ গ'ল। এফালে কিবা কিবি অলপ লৈ আহিছোঁ, কি আনিছোঁ দেখুৱাই আছোঁ চাওক। এফালে মিঠাতেল আধা লিটাৰ লৈ আহিছোঁ, আৰু এইটো বিস্কুটৰ পেকেট এটা, আৰু এফালে আলু আৰু মচুৰ দাইল, আৰু এইফালে চাউল চাওক, চাউল অলপ লৈ আহিছোঁ। ক'ত নিম দেখুৱাই আছোঁ চাব। আমি গৈ আছোঁ চাওক, এইফালে বেগত কিবা কিবি অলপ লৈ আহি আছোঁ। চাওক এইফালে আহি আছে লগৰবোৰ, লৈ মেলি আহি আছোঁ আৰু চাবনো ক'ত গৈ আছোঁ। আহি পাই গ'লোহি, চাওক ক'ত পালোহি। এইফালে আহিব, বৌ এইফালে আহিব। একো নাই, সোমাই গৈছোঁ দেই মই। এইফালে চাওক আহি পাই গ'লোহি আমাৰ গাঁৱৰে বৌ ওচৰত, আৰু তেওঁ কোনো নাইকিয়া, সেইবাবে তেওঁক অলপ মোৰ ফালৰ পৰা কিবা এটা সামৰ্থ্য অনুযায়ী দিব বিচাৰিছোঁ। হওক বৌ এইফালে লওক। আৰু আজি মোৰ চেনেল, মানে মোৰ এটা ইউটিউব চেনেল আছিল, তাত মোৰ আজি 10,000 ছাবস্ক্ৰাইবাৰ হৈছে, সেইবাবে আপোনাক মোৰ সামৰ্থ্য অনুযায়ী কিবা অলপ দিবলৈ চেষ্টা কৰিলোঁ। আৰু সিমানেই আজি। এয়া চাওক বৌ, আৰু এইফালে তেওঁ ঘৰ, এইটো ঘৰ। আৰু কোনোবাই পাৰিলে বৌক অলপ সহায় কৰিব কিবা অলপ দিবলৈ। আচলতে এই ভিডিঅ'টো ভিউৱাৰ্ছ পাবৰ বাবে নহয়, এই ভিডিঅ'টো মই এটা কাৰণেই বনাইছোঁ, যাতে মোৰ দৰে আন 10জনেও এনেদৰে আন এজনক সহায় কৰে, সেইবাবেহে বনাইছোঁ। A few moments later. চাওক গাইছ আহি পাই গ'লো কাপোৰৰ দোকান, কিবা কিবি অলপ ল'বলৈ আহিছোঁ, চাব কিনো লওঁ চাওক। আৰু এইফালে লগৰকেইজনো আহিছে, আন্ধাৰ হৈ গ'ল একদম নেদেখিয়ে কি দেখুৱাম। কিবা অলপ লৈ লৈছোঁ, চাদৰ চাই আছোঁ মাৰ কাৰণে, ভাল লগা এটা কম খেলকে আছে, এনেকুৱাই দেখক, এনেকুৱাই
তোৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে কাপোৰ কিনিবলৈ আহিছে বোলে। अबे साले গাইজ চাওক 10K ছাবস্ক্ৰাইব হোৱাৰ বাবে মাকো কিবা এটা উপহাৰ দিওঁ বুলি ভাবিছোঁ আৰু সেইবাবে কাপোৰ এযোৰকে কিনি আনিলোগৈ মাক দিবৰ কাৰণে আৰু ভিডিঅ' এটা কৰি আপোনালোকক দেখুৱাম চাব মাৰ ৰিয়েকশ্যনটো কেনেকুৱা হয়নো কাপোৰযোৰ দিয়াৰ লগে লগে আগতে দিছোঁ যদিও আজি মানে 10K ছাবস্ক্ৰাইব হোৱাৰ বাবে অলপ ভাল কাপোৰ এযোৰ দিছোঁ আৰু চাব কেনেকুৱানো কৰে মায়ে আৰু আজি এইকেইটা খুৱাইহে তত পাইছোঁ চাওক আকৌ ক'লে বোলে পকৰি কিনি খোৱা এয়া এইফালে পকৰি চকৰি লৈ মেলি আহিছোঁ চাওক এয়া The next day. গুড মৰ্ণিং গাইজ আচলতে কালি বহুত বেছি ৰাতি হৈ যোৱাৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ নবনালোঁ আৰু সেইটো কাৰণে আজি ৰাতিপুৱাই আৰম্ভ কৰি দিলোঁ আচলতে মই ৰাতি বেছি ভিডিঅ' নবনাওঁৱেই মোৰ কেমেৰা কোৱালিটিটো বৰ বেছি ভাল নহয় মোবাইলটো বেছি দামীও নহয় সেইটো কাৰণে আৰু আপোনালোকে দেখিছেই আইতাজনী ঘৰত বনোৱা ভিডিঅ'টো বৰ কোৱালিটিটো ভাল হোৱা নাই আৰু সেইটো কাৰণে কালি ৰাতি নবনালোঁ মাৰ কাৰণে দোকানৰ পৰা কাপোৰ আনি মানে ঘৰ পোৱালৈ 8:30 9টামানেই বাজি গ'ল সেইটো কাৰণে ভিডিঅ'টো নবনালোঁ আজি ৰাতিপুৱাই আৰম্ভ কৰি দিলোঁ এতিয়া যাম মাক দিমগৈ চাব মাৰনো ৰিয়েকশ্যনটো কেনেকুৱা হয় আৰু ভিডিঅ'টো চাই থাকক কিনো কৰোঁ কি হয় আৰু কালি কাপোৰযোৰ আনি মই মনে মনে লুকুৱাই থলোঁ যাতে মায়ে গম নাপায় গম পালে আমাৰ ৰিয়েকশ্যনটো আপোনালোকক দেখুৱাব নোৱাৰিম কিনো কৰে আৰু এতিয়া যাওঁ মাক দিমগৈ চাই থাকিব মাৰ ওচৰত যাওঁ আৰু মায়ে গম নোপোৱাকৈ ঘৰৰ পাছ চাইডে আহি মানে ভিডিঅ'টো আৰম্ভ কৰি আছোঁ যাতে মায়ে গম নাপায় আৰু আহক এতিয়া মাৰ ওচৰত যাওঁ কিনো কৰে মায়ে চাওঁ তোৰ মা ভিতৰতে আছে আহক সোমাই আহক আৰু ঘৰটো ভগা সেইটো কাৰণে গোটেই ঘৰটো নেদেখুৱাওঁ এইখন আমাৰ ভাইটিৰ চাইকেল চাওক এই দুখন আহক সোমাই যাওঁ টিভি চাই আছে আৰু কালি ইয়াতে ৰাতি ভৰাই থলোঁ তলত এতিয়া দিমগৈ মাক উলিয়াই লওঁ এইটো চাওক এতিয়া গৈ দিমগৈ আহক অ' মা খেলা বহচোন এইটো তোৰ কাৰণে আনিছোঁ চাহ কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে সেইটো ক এইজনী চাওক আমাৰ মা আৰু এইযোৰ আৰু কেনেকুৱা লাগিছে কৈ দে ৰাইজক ডাঙৰকৈ ক অঁ গাইজ মাৰ ৰিয়েকশ্যনটোতো আপোনালোকে দেখিলেই ভিতৰত খুব আন্ধাৰ সেইবাবে বাহিৰত ওলাই আহি ভিডিঅ'টো কৰিছোঁ আচলতে মায়ে কেমেৰাত ওলাবলৈ অলপ লাজ কৰিছে আগতে মোৰ ভিডিঅ'ত ওলোৱা নাই যে আৰু 10K স্পেচিয়েল ভিডিঅ' কেক চেক কাটি বনাব পাৰিলোঁ হয় কিন্তু কেকৰ পইচাটোৱে আইতাক অলপ সহায় কৰিলোঁ যাতে মোৰ কাৰণে আন এগৰাকী মানুহে হাঁহিব পাৰিছে তাতেই মই সুখ অনুভৱ কৰোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আচলতে খেতিত লাগি থকাৰ বাবে ভিডিঅ' দিয়া অলপ লেট হৈছে তাৰ বাবে ক্ষমা কৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতি আজিলৈ দিছোঁ বাই